নমস্কাৰ মই আয়ুষ আজি হৈছে ২৭ মাৰ্চ বৃহস্পতিবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ধন দাবীৰ অভিযোগ লংকাত সংঘটিত হৈছে ভয়ংকৰ অনিয়মৰ ঘটনা। চৰকাৰী ঘৰ দিয়াৰ জিৰ' টেগৰ নামত ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে নখুটিৰ চাৰ্কে বস্তি গাঁৱৰ পঞ্চায়তৰ ডেকা বস্তি গাঁৱৰ গাঁও প্ৰধানৰ বিৰুদ্ধে। আনহাতে লংকাৰ উদালিতো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ভয়ংকৰ অনিয়মৰ অভিযোগ উঠিছে। পৰৱৰ্তী খবৰটো হৈছে উত্তপ্ত হৈ পৰিছে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদস্থলী। দিলবাৰৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে ওলাই আহিল সাংবাদিক সম্পাদক। উত্তপ্ত হৈ পৰিছে গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত দিলবাৰ হুছেইনৰ মজুমদাৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে সাংবাদিকে সাব্যস্ত কৰা প্ৰতিবাদ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ হতাহতি। পৰৱৰ্তী খবৰটো হৈছে ভাৰতত সামাজিক সুৰক্ষা ৪৯% বৃদ্ধি ILOৰ মুৰব্বীৰ দাবী। আন্তৰ্জাতিক মজদুৰ সংস্থাৰ মুখ্য কাৰ্যনিৰ্বাহক গিলবৰ্ট হুংবোৱে সোমবাৰে উল্লেখ কৰিছে যে ভাৰতৰ জনসংখ্যাৰ ২৪%ৰ পৰা ৪৯% পৰ্যন্ত লোকে সামাজিক সুৰক্ষা লাভ কৰিছে। পৰৱৰ্তী খবৰটো হৈছে ঐশ্বৰ্য ৰায় বচ্চনৰ বাহন দুৰ্ঘটনাগ্ৰস্ত মুম্বাইৰ জুহুত বাছে খুন্দিয়ালে ঐশ্বৰ্য ৰায় বচ্চনৰ বাহন বৰ্তমানলৈকে ক্ষয়ক্ষতি ৰাজহুৱা হোৱা নাই। পৰৱৰ্তী খবৰটো হৈছে জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ জামিন মঞ্জুৰ। জামিন পালেও নিশা কেন্দ্ৰীয় কাৰাগাৰতেই থাকিব লাগিব সাংবাদিকজন। বেলবন জমা দিব নোৱাৰাৰ বাবে আজি কটাব লাগিব কাৰাগাৰত। পৰৱৰ্তী খবৰটো হৈছে উৎকোচ লৈ গ্ৰেপ্তাৰ ফকীৰগ্ৰাম পৌৰসভাৰ অভিযন্তা নেকিবুৰ জামান। ১০,০০০ টকা উৎকোচ লৈ হাতেলতে গ্ৰেপ্তাৰ নেকিবুৰ। দোকানৰ নৱীকৰণৰ নামত লৈছিল উৎকোচ। পৰৱৰ্তী খবৰটো হৈছে ব্যক্তিগত খণ্ডৰ স্কুলত অনুষ্ঠিত নহয় পৰীক্ষা। চৰকাৰী স্কুলতহে অনুষ্ঠিত হ'ব HSLC HS পৰীক্ষা। কেৱল পৰীক্ষা কেন্দ্ৰ থকা স্কুললৈহে যাব প্ৰশ্ন কাকতৰ টোপোলা। বৰ্ডৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজেৰে লৈ যোৱা হ'ব আৰক্ষী থানালৈ। পৰীক্ষাৰ দিনা আৰক্ষী থানাৰ পৰা কেন্দ্ৰলৈ বিতৰণ কৰা হ'ব প্ৰশ্ন কাকত। বাকী থকা একাদশ শ্ৰেণীৰ পৰীক্ষাৰ ক্ষেত্ৰতো এই নীতি প্ৰযোজ্য। পৰৱৰ্তী খবৰটো হৈছে প্ৰায় ২৭ লাখ মহিলাক চৰকাৰে দিব ৮৫,০০০কৈ টকা। কোনে কোনে নাপাব মহিলা উদ্যমিতা আঁচনিৰ ধন, জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিৰ পিছত ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে চৰকাৰ আন এক ধ্বজাবাহী আঁচনি মহিলা উদ্যমিতা আঁচনি। এই জৰিয়তে ৰাজ্যৰ প্ৰায় ২৭ লাখ মহিলাক স্বাৱলম্বী ৰূপে গঢ়ি তুলিবলৈ বৃহৎ বিত্তীয় সাহায্য দিয়াৰ পদক্ষেপ লৈছে অসম চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে খেলৰ মাজতে ৰিয়ান পৰাগক সাৱটি ধৰিলে এগৰাকী অনুৰাগীয়ে। ব্যক্তিজনক খেলপথাৰৰ পৰা বাহিৰলৈ উলিয়াই নিলে নিৰাপত্তাৰক্ষীয়ে। পৰৱৰ্তী খবৰটো হৈছে জিঅ'ৰ গ্ৰাহকসকলৰ বাবে ডাঙৰ খবৰ। একেবাৰে বিনামূলীয়াকৈ লাভ কৰিব এই সেৱা। জিঅ'ৰ ফালৰ পৰা মাজে সময়ে গ্ৰাহকৰ বাবে কিছুমান সেৱাৰ কথা ঘোষণা কৰা হয়। এইবাৰ তেনে সেৱা একেবাৰে বিনামূলীয়াকৈ দিয়াৰ কথা ঘোষণা কৰিছে প্ৰতিষ্ঠানটোৱে। জিঅ'ৰ গ্ৰাহকসকলে এতিয়াৰ পৰা জিঅ'ৰ এই আইক্লাউড ষ্টৰেজ একেবাৰে বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব। কোনো অতিৰিক্ত টকা দিব নালাগে। জিঅ'ৰ ১০০ GB এই আইক্লাউডত ষ্টৰেজ বিগত বছৰলৈ আহিছিল, এইবাৰৰ পৰা এয়া বিনামূলীয়া। আজিলৈ মানে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।